এইটো সুৰক্ষিত অসম সোণালী শৈশৱৰ আণ্ডাৰত 90 দিনীয়া এটা কাৰ্যসূচী যেনেকৈ অসম গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে আৰু ইয়াৰ যোগেৰে আমাৰ যিবিলাক নেকি বাল্যবিবাহ শিশু যিবিলাক চাইল্ড লেবাৰ আৰু ইয়াৰ লগতে যিবিলাক নেকি পক্সো ভিক্টিম বা আমাৰ যিমানবিলাক কেছেছবিলাক হৈ থাকে ইয়াৰ সংক্ৰান্তত এই ৰথযাত্ৰা উলিওৱা হৈছে যাতে সুৰক্ষিত যিবিলাক শিশু আছে তেওঁলোকক আমি সুৰক্ষিত কৰিব পাৰোঁ আৰু লগতে আমাৰ সমাজখনৰ যিখিনি নেকি ব্যক্তি আছে তেওঁলোকক যাতে আমি সজাগ কৰিব পাৰোঁ ইয়াৰ কাৰণে এই ৰথযাত্ৰাটো উলিওৱা হৈছে। আপোনাৰ বিশেষকৈ অহা 2 বছৰ ধৰি এইটো বাল্য বিবাহক লগতে শিশুৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত আমি কাম কৰি আছোঁ আৰু যিহেতু বাল্য বিবাহটো আমি এজ এ প্ৰাইম ৰিচোৰ্চ হিচাপে আমি কাম কৰোঁ আৰু এতিয়া আপোনাৰ আমাৰ এই অভিযানটো চলিছে যাতে আমি গোটেই গাঁও ভূঞে গোটেই যাব পাৰোঁ ভিতৰুৱা অঞ্চললৈকে আৰু যিখিনি শিশুৱে ধৰক যিখিনি অভিভাৱকে এৱাৰ নহয় সিহঁতক এৱাৰনেছ দিব পাৰোঁ আৰু যিকোনো শিশুৱে যদি কিবা সমস্যাত ভুগি আছে সিহঁতক আমি ক'ব পাৰোঁ যে আমাৰ ওচৰলৈ আহক বা 1098 আৰু যিখিনি শিশুৰ লগত জড়িত আমাৰ কাৰ্যকৰ্তাসমূহ আছে সেই সকলৰ বিষয়ে আমি ক'ব পাৰোঁ তাৰ কাৰণে আমি এই অভিযানটো চলোৱা হৈছে আৰু হয় আজি আপোনাৰ ACRD আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট নামৰ NGO লগতে কলাবৰেশ্যন কৰিছে আপোনাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট তামোলপুৰ আমি একেলগে সহযোগ কৰি কাৰ্যসূচীটো